কবিতাৰ শিৰোনাম অনুৰাধা। কবি স্পন্দন পলাশ। অনুৰাধা, 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 অনুৰাধা। অনুৰাধা, তুমি ভাল পোৱাৰ সংজ্ঞা নজনা বাবেই মই আজিও বদনামী কবি। সময়ৰ সৈতে নিমিলাই খোজ, খোজৰ সৈতে নিমিলাই সুখ। অনুৰাধা, তুমি ক'ত লিখি ৰাখিছা গোপনী ৰ'দৰ এখন চিঠি? আকাশে দিয়া ৰ'দৰে চিঠি। এই অনুৰাধা, এতিয়া বাৰু কিমান ৰাতি? তোমাৰ মৌনতাই সুখ আনিব নোৱাৰা অনুৰাধা। তুমি এবাৰ ক'লেই, মাথো এবাৰ ক'লেই মই পুনৰ দান্তে হৈ উঠিম। তুমি এবাৰ ক'লেই মই শ্বেক্সপিয়াৰো হ'ব পাৰোঁ নেপোলিয়ন বোনাপাৰ্ট অথবা কালিদাস। অনুৰাধা, নাজানো তোমাৰ হৃদয়ৰ পৰা হৃদয়লৈ কিমান বাট, বহু যোজন নে এমুঠন এহাত। বুকুৰ এন্ধাৰত লুকাই থাকে মাথো গোপন এখনি হাত। চাইছানে বাৰু কেতিয়াবা নিজতে জীৱন নোজে এখন নাট? ভগৱান ৰচিলা মায়াৰ পৃথিৱী। তুমি শব্দৰে ধুমুহা আনিব পাৰা শব্দৰে বহাগতো পান। এই অনুৰাধা, শিলৰ বুকুতো আঁকিব শিকিবাচোন সেউজীয়া এটি গান। পোহৰ কিম্বা আন্ধাৰৰ বিষান হৃদয়ত শিপাব গোপনে পলাশৰ এটি মিঠা ঘ্ৰাণ। অনুৰাধা, কেতিয়াও নুসুধো তোমাক তুমি যোন ভাল পোৱা নে জোনাক। মূৰৰ ওপৰত সাঁচিছো তোমালে বুলি নীলাভ এখনি আকাশ। মই জানা ফাগুনৰ গোন্ধহীন পলাশ, মই ফাগুনৰ পলাশ। তুমি মাথো এবাৰ ক'লেই সিঁচি দিম হৃদয়ৰ এমুঠি আকাশৰ সহস্ৰ জোনাক। কিন্তু তোমাৰ বুকুত আজিও এচপৰা শিল।